हेलो गाइस नमस्कार आशा কৰিছো সকলো কুশলে আছে মোৰো ভাল আজি বহু দিনৰ বিৰতিৰ পাছত মই নতুন এটা ভিডিও লৈ আপোনালোকৰ সন্মুখলৈ আহিছো আশা কৰিছো মোৰ ভিডিওটো ভাল পাব আজিৰ ভিডিওত মই আপোনালোকক দেখাম মইনো ঘৰত কেনেকৈ পিজ্জা বনাও একেবাৰে ঘৰত এভেইলেবল সামগ্ৰীৰে বনাইছো মই যেহেতু বনাই থাকো হেইভাবে বস্তুকিটা মোৰ হাতত আছে কিছুমান বস্তু নাই হলেও মই মেনেজ কৰিছো সাবস্টিটিউট হিচাপে বেলেগ বস্তু ইউজ কৰিছো আপোনালোকে যিকোনো গ্ৰসাৰী দোকানতে হেবোৰ সামগ্ৰী পাব আৰু পিজ্জা বনাবলৈ যেহেতু বেছি সামগ্ৰী দৰকাৰ নাই গতিকে আপোনালোকে ইমান প্ৰবলেম নেপাব মোৰ ভিডিওটো আপোনালোকে হেখলৈকে চাব বুলি মই আশা কৰিছো আৰু মোক চেনেলটো মৰম দিব বুলি আশা কৰিছো গতিকে বলক আমি সকলোৱে পিজ্জা বনাবলৈ আৰম্ভ কৰো Let's get started. Ta-da! মই ময়দা 2 কাপ লৈ লৈছো আৰু অলপমান চেনি অলপমান নিমখ আৰু 1 চামুচ ড্ৰাই ইষ্ট লৈছো আৰু লিউকৱাৰ্ম কুহুমীয়া গৰম পানী দি ভালকৈ মঠি লৈছো ডোটো কোমলকৈ মাৰি ললো মাৰি লোৱাৰ পাছত পাত্ৰ এটা ৰিফাইন তেল অলপ দি তাৰ ওপৰত ডোটো দি ডোখিনিৰ ওপৰতো ৰিফাইন তেল অলপ সানি পিনে ইয়াক ঢাকি 1 পৰা 2 ঘণ্টালৈকে আমি ইয়াক এনেকৈ ৰাখি থওঁ ওভেনটো 5 মিনিটৰ বাবে প্ৰিহিট কৰিম যদি পেনত বনাই বা কেৰাহীত বনাই হেতু 5-10 মিনিটৰ কাৰণে গৰম কৰি ল'ব 1 ঘণ্টা হৈ গ'ল ডোখিনি কোমল হৈ গ'ল ফুলি গ'ল এতিয়া আমি ভালকৈ আৰু এবাৰ মঠি লম ডোখিনি তেল হৈ আছে অলপমান মঠিলে ঠিক হৈ যাব মঠি হোৱাৰ পাছত আমি ডোটো আমাৰ আন্দাজ মতে ট্ৰেখনৰ হিচাপত আমি ভাগ কৰিম ঠিক এনেদৰে এতিয়া যোনখন ট্ৰেত দিম হেখন বাটাৰে এনেকৈ মোহাৰি লম তাৰ পাছত ডোটো দি ইভেনলি স্প্ৰেড কৰি লম এটো অকমান থিন ক্ৰাস্ট কৰিম নেক্সট আৰু এটা পিজ্জা বনাম হে পিজ্জাটো ডোটো অলপ হকত ৰাখিম এটো অলপ থিন ক্ৰাস্ট কৰিছো আমি ফৰ্কেৰে এনেকৈ ফুটা কৰি লম তাৰ পাছত ওভেনত 8 পৰা 10 মিনিটলৈ সিজিবলৈ দি দিম ওভেনৰ পৰা উলিয়াই আনিলো 40% মান হিজিলে এতিয়া আমি ওপৰত ডেকোৰেট কৰিম পিজ্জা সস দিলো আৰু মই পিজ্জা সসৰ লগত টমেটো সসও দি দিছো মই ভাল পাওঁ মানে মই এক্সট্ৰাকে সস লৈ খাই বেয়া পাওঁ গতিকে ইয়াতে যেতিয়া মিক্স কৰি দিয়া হয় এটা টেংগি ফ্লেভাৰ আহে মানে এক্সট্ৰা সিজনিঙৰ বা এক্সট্ৰা সসৰ দৰকাৰ নহয় তেতিয়া ভালকে ইভেনলি স্প্ৰেড কৰি ল'ব আপোনালোকে ইভেনলি স্প্ৰেড কৰাৰ পাছত আপোনালোকে জি ইনগ্ৰেডিয়েন্টস ৰেডি কৰি থৈছে ক্যাপসিকাম টমেটো পিয়াজ আৰু বা ভেজ হলে পনীৰ মাশৰুম নন ভেজ হলে চিকেন সসেজ যেনেকৈ আনিছে তেনেকৈ আপুনি নিজৰ মতে ডেকোৰেট কৰি ল'ব একেবাৰে হোম ষ্টাইল পিজ্জা হয় একেবাৰে ঘৰুৱাভাৱে বনোৱা কোনো ৰেষ্টুৰেন্টৰ নহয় ইজি কম সময়তে হৈ যাব জাস্ট ডোটো ৰাখোতে অলপ টাইম লাগে আদাৰৱাইজ ইজি হয় আৰু মই আমুল চীজ ইউজ কৰিছো মোৰ ওচৰত হেতুৱে এভেইলেবল আছিল মোৰ ওচৰত চেডাৰ বা মজাৰেলা চীজ নাই কিন্তু আমুলেৰো বেয়া নহয় মই প্ৰায়ভাগ পিজ্জা আমুল চীজেৰে বনাও যেহেতু ইজিলি এভেইলেবল আৰু খাবলৈ সোৱাদযুক্ত হয়
এতিয়া মই ইয়াত পনীৰ দি দিছোঁ পনীৰখিনি নিমখ আৰু কাশ্মীৰী লাল মিৰ্চ দি অলপ দেৰি মেৰিনেট কৰি থৈ দিছিলোঁ এতিয়া মই অলপমান ব্লেক পেপাৰ জালুকৰ গুড়ি দি দিছোঁ সোৱাদটো মই ভাল পাওঁ ইয়াৰ যোনটো আউটকাম ওলাই ভাল হয় এতিয়া মোৰ ওচৰত পিজ্জা সিজনিং নাছিলে পাস্তা সিজনিং আছিলে হেতুৱে মই ইভেনলি স্প্ৰেড কৰি দিছোঁ খাবলৈ ভাল হয় এটা ধুনীয়া গোন্ধ আহে টেষ্টটো আহে 150 ডিগ্ৰীত 15 মিনিটৰ বাবে অভেনত দি দিম যিহেতু অলৰেডি 8 মিনিট বেক কৰি থৈছোঁ গতিকে 15 মিনিটত যথেষ্ট সিজি যাব ধুনীয়াকৈ এয়া মোৰ পিজ্জা ৰেডি হৈ গ'ল ইমান ধুনীয়া হৈছে কি আৰু মোষ্ট ইম্পৰ্টেণ্টলি ধুনীয়াকৈ সিজিছে এতিয়া মই স্লাইচেছ কৰি ইয়াক কাটি ল'ম এইটো হৈছে মোৰ সেকেন্ড পিজ্জাটো নৰ্মেল আৰু এইটো মই বেছটো অলপ ডাঠকৈ দিছিলোঁ ইয়াৰ সোৱাদটো অলপ মই বেছি ভাল পাইছোঁ এইটো অলপ থিন আছিলে আৰু এইটো অলপ শকত আছিলে আৰু মানে বেছি ফ্লাফি হৈছিলে এইটো মই অলপ থিনকৈ বনাইছিলোঁ আৰু এইটো অলপ শকতকৈ কিন্তু এইটো খাই চবে বেছি ভাল পালে আশা কৰিছোঁ সকলোৱে মোৰ পিজ্জা ৰেচিপিটো ভাল পালে আৰু যদি ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মৰম দি যাব থেংক ইউ বাই বাই টেক কেয়াৰ